বেটিজনী আহা আমি শাক কটা মানুহ চামগে আহা আহিলে বাসু দাদা আহিলে বোলা 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 বেটিজনী লেটেৰি হৈ আছে দেই হেল্ল' এভৰিৱান গুড মৰ্ণিং আজি মই ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজি আছে আমাৰ ঘৰত আই সভা তাকে আপোনালোকক শেষলৈকে দেখাম বুলি ভাবিছোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু সকলোৱে যিহেতু বেলেগ বেলেগ নিয়মত পাতে মই সেইকাৰণে প্ৰথম পৰা একেবাৰে শেষলৈকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তেতিয়াহ'লে দেৰি নকৰি ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ ঘৰলৈ এতিয়া শাক কাটিবলৈ মানুহ আহিব এতিয়া আপোনালোকক দেখাই থাকিম চাই থাকিম এতিয়া শাক কটা মানুহ আমাৰ ঘৰত আহিলে কাটি আছে আপোনালোকক দেখাওঁগৈ বোলো এয়া দেখিছেনে এই মোৰ চেলাউৰি ইমান ওলাই আছে নহয় থ্ৰেডিং কৰিবলৈ যাবলৈ সময় পৰা নাই যাম আৰু একদম লেতেৰা লেতেৰা লাগিছে উপায় নাই এতিয়া ব'লক দেখাই থাকোঁ শাক কটা মানুহখিনি এইটো বাছো আমাৰ শাক কাটিবলৈ আহিলে এইজনী বাইদেউ এইফালে চাই দিয়ক আকৌ এইজনী মা এয়া ৰঙালাও শাক কোমোৰা দেউতাক দেখা নাই দেউতা হয় আমাৰ দেউতা হয় বেটি এজনী বেটি লাজে আৰু এয়া আমাৰ গোপিনীসকল আহিলে এতিয়া এই কামে কামে মানে লাগি আছে গোপিনীসকলে আৰু গোপিনীসকলৰ কামৰ মাজৰ পৰা এগৰাকী আপা আহিলে আৰু এয়া পায়স বনাবলৈ আৰু আকৌ এবাৰ পায়সখিনি বনাই হ'ল এতিয়া ধুনীয়াকৈ পায়স আৰু প্ৰসাদ সজাই পিনি এয়া দেখিছেনে বগী হাঁহ এজনী গোপিনীয়ে এগৰাকীয়ে ধৰি আছে এয়া জিঅ আমাৰ মানে নিয়মে হয় বগা হাঁহ মানে দিয়া হয় বগা মাইকী হাঁহ এনেকৈ মানে জিঅ বধ কৰিছে আৰু সকলোৱে যিহেতু নিয়মবোৰ বেলেগ আমাৰ ইয়াত এনেকুৱাই হয় ইমান ধুনীয়াকৈ সজাইছে গামোচা কি কৰিলা বেটি মাছ ফ্ৰাই কৰিছে মামীয়ে কি বনাইছে কোমোৰা হাঁহ ড্ৰেছটো ভালেই লাগিছে দেই এনেকুৱাই পিন্ধে ন এই বাইদেৱে বনাইছে আৰু এইগৰাকী মেইন গৰাকী আৰু চাইডত বাইদেৱে মাছ ফ্ৰাই কৰি দিছে সহায় কৰি দিছে লালিপপ খাইছা খোৱা
এবাৰ দি খাই দিলে এইখন মটৰ কাটিব লৈ লওঁ এতিয়া সকলোৱে খাই বৈ আজৰি হৈ গোপিনীসকলক এতিয়া মায়ে মই মেলনি গোৱা বুলি কওঁ আমি। আপোনালোকে কি কৰে জনাব, কৰে নকৰে এইটো নিয়ম। আমি সকাম ভগাৰ পিছত মানে মেলনি গোৱা আমি টোপোলা এটা দি প্ৰত্যেকগৰাকী গোপিনীকে মানে সেৱা লয় নাজানো নহয় এতিয়া কৃষ্ণ প্ৰভু আমি একো নাজানো অথলা ন মনেশ বোলে আমাক সেৱা কৰা নাই। তেওঁ মহাধৰ্ম সেৱা কৰিছে, তেওঁ যি মনে সেৱা কৰিছে সেৱাও বোলে সম্ফল হ'ব লাগে। আৰু তেওঁ বোলে ল'ৰা পোৱালীজনীও বোলে মাক বাপেকৰ বুকুতে পৰি থাকিবলৈ 70 বছৰ কমাই কৰিব লাগে। আৰু বোলে তেওঁ ল'ৰা পোৱালীজনীও বোলে সৰস্বতী মাতৃয়ে কণ্ঠত বাস দিব লাগে। আৰু বোলে ল'ৰা এয়া আমাৰ গোপিনীসকল আগবঢ়াই দিছোঁ সকাম ভাগিলে। এয়া আমাৰ আই সবাহটো ভাগিলে, গোপিনীক আগবঢ়ালোঁ। এতিয়া দিনটো মানে কাম কৰি বহুত ভাগৰ লাগিছে। এতিয়া মানে ভাতো খোৱা নাছিলোঁ ৰাতিপুৱাৰ পৰা, এতিয়া ভাতটো খাই ল'লোঁ। বহুত ভাগৰ লাগিছে। এতিয়া অকণমান ৰেষ্ট লওঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ। আৰু মোৰ চেনেলটো যিসকলে নতুনকৈ ভিডিঅ' চাই আছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজি ভিডিঅ'টোৰ ইমানতে সামৰণি মাৰিছোঁ। পুনৰ আন এটা ভিডিঅ'ত আকৌ আপোনালোকক লগ পাম। বাই বাই।